Hello everyone, good evening. মই আহিলো আমাৰ জুৰহাটত হৈ থকা গ্ৰন্থমেলালৈ বুলি যিহেতু আজি অকলে আহিছো অকনমান আপোনালোককো দেখুৱাও পৰিৱেশটো ইয়াৰ সো ধুনীয়াকৈ সোমাই গৈ ওচৰতে সৰু ল'ৰা ছোৱালী খেলনাৰ কাৰণে এইখিনি ৰাখিছে তাৰপিছত আমি পুনে কিতাপৰ ওচৰলৈ গলো আৰু যিহেতুকে কিবা এটা কিনিম বুলি আহিছো আজি মনত বেলেগ একো কিনিম বুলি আহা নাই মই জাস্ট সাডেন এবাৰ আহিছো ইয়াতে সো কিতাপ কিনিম বুলি অহা নাই কিন্তু এখন একদম লাগতিয়াল কিতাপ মোৰ প্ৰয়োজন হৈ আছে সো সেই কাৰণে ভাবিলো ইয়াতে পাও নেকি লৈ যাও সো ইয়াৰ পৰা মই কিনিলো মানে এখন ৰন্ধন প্ৰণালীৰ কিতাপ যিহেতুকে এতিয়া বয়সো হৈ আহিছে বিয়া বাৰুৰ গতিকে ধুনীয়াকৈ হাজবেণ্ডক বনাই মেলি খুৱাব লাগিব নহয় জানো সেই কাৰণে এখন কিতাপ লৈ ললো আৰু তাৰ পিছতে মই গলো পংকজ পাঠক ছাৰৰ দোকানত তাতো অকনমান কিবা কিবি সৰুহুৰা ললো সো এনেকৈ এপাক ঘূৰিলো তাৰ পিছত বাহিৰত ওলাই আহি একাপ ধুনীয়া গৰম চাহ খালো তাৰ পিছত ঘৰলৈ বুলি বাট ললো সো এয়াই আছিলে আজিৰ দিনটোৰ শেষৰ সময়খিনি সো থ্যাংক ইউ